হেল্ল' অঁ খুৰা এই গৰমত ইণ্টাৰভিউ দি পাইছোঁহে কথা ভাবি অঁ হ'লে নিশ্চয় ক'ম কিবা যদি খবৰ খাতি আহে ক'ম বাৰু ক'ম সিনো ঘৰত বহি থাকি কি কৰিব এনেই বাৰু হ'ব দিয়ক এতিয়া ৰাখিছোঁ ক'ৰবাত কিবা এটা জব ইণ্টাৰভিউ দিয়া গম পাবহে লাগে এই মানে মানুহটোৱে মোৰ মূৰটো গৰম কৰি দিয়ে পিতেকেইটা মোৰ লগত ঘৰত বহি আছে এই মানে এনি টাইম জব লাগে জব লাগে জব লাগে চিঞৰি থাকে জব লাগে এটা জব দিব পাৰোঁ ব্লু জব সেইটো আকৌ কেনেকুৱা জব মানে আজিকালি সেই মেচিন চেচিনবিলাক মানে প্ৰায় এয়াৰত চলেতো এয়াৰত চলিলে মানে সেই মুখেৰে হাৱা দিয়া এইটো মানে জবটো মুখেৰে হাৱা দিব তোক সোধা নাই নহয় মই ইয়াৰ লগতে কথা পাতি আছোঁ কচোন দৰমহা বহুত নেকি সেইটো খুৰা 40,000 মান দৰমহা তহঁতি ইয়াৰ পৰা কৈ নলকালো এখন যে 10,000 টকাত মৰি গ'ল লৈছ ইয়াত ট্ৰেইনাৰ চেইনাৰ কোনোবা আছে নাই মানে ইয়াতে কোনোবা শিকাবলৈ মানুহজনো আছে নাই এই আছে খুৰা এনেই ক'বলৈ গ'লে আজিকালি চব ছোৱালী এইবিলাক আমাৰ চোকা কিন্তু মানে এই মিয়া খালিফা বোলাজনী অকণমান বেছিকৈ চোকা হ'ল তাৰপিছত ট্ৰেইনিং ল'লে অকণমান বেছি ভাল হ'ব মিয়া খালিফা নামটো ক'ৰবাত শুনিছোঁ লাগিছে জানো পায় আমি হ'লে নাযাম আজিকালিহে ওলাইছে এইবোৰ কিবা কিবি জব আমাৰ দিনত নাছিলে নহয় এই আজিকালি আকৌ ঘৰে ঘৰে আপোনাৰ ঘৰে বাৰী চুকত পাৰ্কত এই হোটেলৰ ৰুমত চবতে এইবিলাক কাম চলিয়ে থাকে ন মানে আজি দৰকাৰী হৈ পৰিছে আৰু বিশেষকৈ আজি চামটো মানে আমাৰ আজিকালি চামটো বিশেষকৈ ছোৱালীবোৰে এইটো কাম বেছিকৈ কৰিছিল কিন্তু আজিকালি ল'ৰা কিছুমান বুজিছে আমি কৰিছে আৰু কিহে খুৰা বৰকৈ সুধি আছেচোন আপোনাৰো ট্ৰেইনিং চেইনিং ল'ব মন গৈছে তোমাক মায়ে মাতিছে যোৱা তুমি ঘৰলৈ যোৱাচোন তোমাক মায়ে মাতিছে যোৱা মইতো নুশুনিলোঁ মায়ে এফালৰ পৰা মাতিছিলে তোমাৰ এইখন কাম ক'লা নহয় জানো সেইটো কাৰণে নুশুনিলা তুমি এফালে যোৱা হ'ব দে তহঁতি কথা পাত আৰু তই পাৰিলে সেইটো শিকি ল ব্ল' জব নেকি 울고 싶지 않아